হেল্ল' এভৰিৱান, মোৰ চেনেলৰ তৃতীয়টো ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ মই মোৰ জেঠাই ঘৰলৈ। এজনী 3 নম্বৰ জেঠাই ঘৰ হয়, আমাৰ ঘৰৰ ওচৰতে হয়। তো ইয়ালৈ আহিছোঁ। এতিয়া বৌক দেখাম দেই। আমাৰ এজনী নতুন বৌ আহিছে দেই। হেল্ল' গোলাঘাটৰ বৌ এটা ইউটিউব চেনেল আছে। বৌকো আৰু অলপ আগবাঢ়ি কৰি আছোঁ। এজনী নতুনকৈ আহিছে। সেইদিনাখন এটা ভিডিঅ' দিছিলোঁ। এগৰাকী অকণমান ডাঙৰ আৰু ভালকৈ ডাঙৰ বৌ হয় মৃদুলা বৌ। এয়া হৈছে মিলন দা বৌ দেই। এইটো মোৰ কুকুৰটো। যেতিয়া মই জেঠাই ঘৰলৈ ভাত খাবলৈ গৈছিলোঁ, তেতিয়া মোৰ লগত সি একদম পিছে পিছে বাইকৰ পিছে পিছে যেনেকৈ গৈছেও, গোটেই ৰাস্তাটো লগতে গ'ল। তাতো থকা আৰু মোলৈ হেঁপাহটো চব। মই ইমান দূৰ গৈছোঁ, সি গোটেই ৰাস্তাটো মানে দৌৰি দৌৰিয়ে গ'ল। আচৰিত। এইটো আমাৰ ঘৰৰ কুকুৰে আছিলে, জেঠাই ঘৰলৈ নিলে। আমাৰ ডাঙৰটোকো আহিছে আৰু মোৰ ববুকো আজি লগ পালোঁ। ইয়াক মোৰ লগ পাবলৈ বহুত মন আছিলে। মোৰ ফেভৰেট কুকুৰ আছিলে। লৈ আহিলে জেঠাই ঘৰলৈ। একদম হেঁপাহ পলুৱাই আজি লৈছোঁ তাক মই, আৰু নাপাম যে মই তাক আৰু। সেয়া আমি খাবলৈ লৈছোঁ, ভালদৰে খাই ল'লোঁ। সেয়া 3 নম্বৰ জেঠাই ঘৰত খোৱা হ'ল। উভতি আহোঁতে দেখিছে কুকুৰটো, সি একদম থাকি তাকি দৌৰিছে একদম পূৰা। বৰষুণত তিতি হ'লেও সি আহিছে। বহুত মৰমৰ ই মোৰ। আৰু আছে আমাৰ 5টা আছে, এতিয়ালৈকে 3টা দেখা নাই।